হাই গাইজ, আজি আমি এঠাইলৈ যাব ওলাইছোঁ। এতিয়া ৰাতিপুৱা 8:30 বাজিছে। এতিয়া আমি এঠাইলৈ যাব আহিছোঁ। এয়া মই অকলে আহি আছোঁ। এতিয়া বাইদেউ এজনীৰ ঘৰত যাম। বাইদেউজনীৰ ঘৰৰ পৰা বাইদেউৰ লগত একেলগে যাম। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব শেষলৈকে। এইজনী বাইদেউ, এজনী মণিকা বাইদেউ। মণিকা বাইদেউৰ ঘৰলৈ আহিছোঁ। এতিয়া বাইদেউৰ লগত যাম। সেইটো মা আছে ভালে। এয়া নলবাৰী চকত এখন হোটেল আছে। হোটেলখনত এয়া চাহ খাব লোৱা হৈছে। ইফালে গাড়ীৰ ড্ৰাইভাৰ আৰু এয়া মণিকা বাইদেউ চাহ খাব লৈছোঁ। আৰু এয়া আমি নলবাৰীৰ মেইন ঠাই পাই গ'লোঁ, য'ত অনুষ্ঠান চলি আছে, সম্বৰ্ধনাৰ অনুষ্ঠান। লগতে শ্ৰমিক দিৱসৰ লগত শ্ৰমিকবিলাককো মাতি সম্বৰ্ধনা জনাইছে। আৰু ইফালে ছোৱালীজনী গান এইজনী বাইদেউ চৰাইদেউ জিলাৰ সোণাৰীৰ পৰা আহিছে। তেখেতক কবিতাৰ গ্ৰন্থ এখনি উন্মোচন কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাই আনিছে। এইজনী বাইদেউ নাম ৰূপাঞ্জলি। এয়া হৈছে আমাৰ জীৱন প্ৰথম কষ্টৰ মাজতেই হাঁহি আনন্দ, এইটো আমাৰ জীৱন আৰু বিশেষ নাই। মই ইমানেই ক'লোঁ। মই সুদূৰ চৰাইদেউ সোণাৰীৰ পৰা আহিছোঁ। একমাত্ৰ উদ্দেশ্য মোৰ নলবাৰী চহৰখন চোৱা, নলবাৰী বিহুৰ ঠাইখিনি চোৱা আৰু এই অনুষ্ঠানৰ ৰাইজক লগ পাই অলপ মত বিনিময় কৰা। যদি কিবা কওঁতে ভুল হৈছিলে ক্ষমা কৰিব। নমস্কাৰ। শিশু সাহিত্য গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা আজি শ্ৰমিকসকলক সম্বৰ্ধনাৰ যি অনুষ্ঠান তাত উপস্থিত থকা আৰু এইজনী বাইদেউ কবি হয়। তেওঁ কবিতাৰ পুথি বহুকেইখন লিখিছে। তেওঁ গোলাঘাটৰ পৰা আহিছে। আজি অনুষ্ঠানত উপস্থিত থাকিবলৈ আচলতে মোক এটা মোৰ কবিতাই সুযোগ দিলে। মই গোলাঘাটৰ পৰা আহিছোঁ। এই বিহু সাহিত্য গোষ্ঠীয়ে কিছুদিনৰ আগতে কবিতাৰ কম্পিটিশ্যন পাতিছিলে সদৌ অসম ভিত্তিক। আৰু মই মণ্ডলী আৰু আজিৰ এই সভাখনৰ মধ্যমণি শ্ৰদ্ধাৰ মোৰ পূজনীয় শ্ৰমিকসকল। এতিয়া সাধাৰণ কবিতা পাঠ কৰিব ওলাইছোঁ, যিহেতু মিটিঙত আহিলোঁ। মই যাম বুলি ভাবিছিলোঁ চাবলৈ যন্ত্ৰণা ভৰা তোমাৰ হৃদয়খন। মই যাম বুলি ভাবিছিলোঁ তেজ দীপ্ত তৰংগৰ প্ৰাবল্যৰে ভৰা আন্ধাৰৰ পাহাৰবোৰৰ মাজত।
এইফালে শ্ৰমিকবিলাকক সম্বৰ্ধনা জনাইছে, জাপি গামোচা এটা এটা গছৰ পুলি এনেকৈ। আৰু এইফালে ছোৱালীজনীয়ে বড়ো নৃত্য নাচিছে। আৰু এয়া মনিকা বাইদেৱে গান গাইছে। আৰু এয়া এইফালে আমি যাবলৈ ওলাইছোঁ। অনুষ্ঠানৰ শেষ হৈছে, এয়া ঘৰলৈ আহি আছোঁ। এতিয়া 5:30 বাজিছে, ঘৰ এতিয়াও গৈ পোৱা নাই, আহি আছোঁ। আন্ধাৰেই হৈছে, গাড়ীৰ ভিতৰত আন্ধাৰেই হৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।